Hello guys, good morning and welcome to my channel আৰু আপোনালোকে চাই আছে নামিকাছ ৱৰ্ল্ড আৰু আজি ব্লগটো প্ৰায় 10-11 বজাত আৰম্ভ কৰিছোঁ যিহেতুকে লকডাউন দোকান পোহাৰবিলাক পটককৈ বন্ধ কৰি দিয়ে আৰু গতিকে শ্বপিং কৰিবলৈ আহিলোঁ ক'ত আহিলোঁ আৰু কিহৰ কাৰণে কৰিবলৈ আহিলোঁ আপোনালোকে ব্লগটো চাই থাকক তাৰপিছত আপোনালোকে গম পাব আৰু শেষত যদি ব্লগটো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আমি আহিছোঁ বজাৰ ইণ্ডিয়াত মোৰ ভাগিনজনীৰ বাৰ্থডে যিহেতুকে তাইৰ কাৰণে কিবা এটা লৈ লওঁ বুলি ভাবিছোঁ গতিকে তাতে আহিছোঁ আৰু এতিয়া ঘৰ যাবই হ'ল ঘৰত যাওঁ তাৰপিছত বাৰ্থডে প্ৰিপাৰেশ্যনবিলাক কৰোঁ আৰু আপোনালোকেও আহি থাকক মোৰ লগে লগে তাইৰ বাৰ্থডে বুলি তাই বিৰাট ফূৰ্তি কৰিছে আৰু একচুৱেলি বাৰ্থডে দিনটো চবৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট আৰু স্পেচিয়েল দিন থাকে আমাৰ সৰু বুলি নহয় আচলতে আমাৰো আচলতে তেনেকুৱা বহুত অভাৰ এক্সাইটমেণ্ট হৈ থাকে এতিয়াও হয় গতিকে সেয়া এতিয়া তাই কেক কাটিং কৰি আছে আৰু তাইৰ বাৰ্থডে খাম আৰু যাওঁ ঘৰলৈ আৰু সন্ধিয়া অলপ ৱাকত যাওঁ যিহেতুকে Mandalore. Mandalore মানে Mandalore. হেৰি পৰুৱাৰ কণী Pura. নাচি খাই দি Pura mas. খাব নেকি খাব আমি হৈছোঁ এইটো আচলতে পৰুৱাৰ কণী আৰু এই কণীটোক মাণ্ডালৰ কণী বুলি কয় এইটো দি মাছ মাৰে তাহাঁতি আৰু বেচেৰাহঁতেনো কি কৰিব লকডাউন কাম বনো নাই গতিকে মাছ মাৰিয়ে খায় আৰু তাহাঁতৰ লগত আমিও খুব এনজয় কৰিলোঁ চালোঁ ভাল লাগিল হেপী বাৰ্থডে টু ইউ আজি এখেতৰ ডিমাণ্ডত বাৰ্থডে বুলি যিহেতুকে তেওঁৰ বাৰ্থডে আছিল ডাল ফ্ৰাই বনাব কৰিলে আৰু লগতে পৰঠা আৰু লৈছোঁ মই এইবিলাক বস্তু সৰু সৰুকৈ নহৰু কাটি লৈছোঁ পিঁয়াজ পটল গোল গোলকৈ কাটি লৈছোঁ তেজপাত জলকীয়া আদা দীঘল দীঘলকৈ কাটি লৈছোঁ আৰু লগতে লৈছোঁ দালি অলপ গোটাকৈ বনাম গতিকে দুজন মানুহৰ কাৰণে অকণমান বেছিকৈ ল'লোঁ কেৰাহীখিনি গৰম হোৱাত মই তাতে মিঠাতেল দি দিলোঁ আৰু লগতে দি দিছোঁ তেজপাত আৰু তাৰপাছত গোটেইখিনি এড কৰি দিম পিঁয়াজ সৰু সৰুকৈ কাটি লোৱা নহৰু আদা জলকীয়া ধুনীয়াকৈ এড কৰি সেইখিনি লৰাই দিম আৰু ইয়াতে এতিয়া এড কৰিম সৰু চামুচেৰে 3 চামুচ ৰেড চিলি পাউডাৰ সেইখিনি মিক্স কৰি দিম লগতে অকণমান এক্সিকিউট গৰম মছলা আৰু লগতে অকণমান সৰু চামুচেৰে 2 চামুচ জিৰা পাউডাৰ আৰু লগতে সৰু চামুচেৰে 2 চামুচ কৰিয়েণ্ডাৰ পাউডাৰ আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি দিম আৰু তাতে অকণমান পানী দি দিম যাতে মছলাখিনি ধুনীয়াকৈ সিজি যায় আৰু সেইখিনি ধুনীয়াকৈ সিজি গৈছে আৰু লগতে বহুত ধুনীয়া গোন্ধ এটা আহি গৈছে বেছি ভাজাৰো প্ৰয়োজন নাই আৰু ইয়াত লাহেকৈ আমি দালিখিনি এড কৰি দিম আৰু দালিখিনি এড কৰাৰ পাছত ধুনীয়াকৈ দালিখিনি পানীখিনি একেবাৰে শুহি নোযোৱালৈকে ভাজি থাকিম আৰু লগতে এতিয়া পটল নিমখ আৰু হালধি যিহেতুকে দিয়া নাছিলোঁ হালধি দি দিলোঁ আৰু সেইখিনি ধুনীয়াকৈ ভাজি ল'ম ভাজি কিনে তাতে একদম উতলা গৰম পানী এড কৰি দিম আৰু তেনেকৈয়ে হৈ যাব আজিৰ মোৰ ডাল ফ্ৰাই
আৰু এয়া ৰেডি আৰু বিৰাট ধুনীয়া গোন্ধ ওলাই আছে লগতে এতিয়া খালেহে গম পাম কেনেকুৱা হৈছে টেষ্টটো দেখিবলৈ বিৰাট ধুনীয়া লাগিছে লগতে স্মেলটোও বিৰাট ধুনীয়া আহিছে বাৰু এতিয়া খাই হেলো কেনেকুৱা হৈছে আপোনালোকক জনাম বাৰু আৰু লগতে এইখিনি আপোনালোকৰ বাবে খালোঁ আৰু খাই বিৰাটেই ধুনীয়া লাগিল আপোনালোকেও যদি কেতিয়াবা বিচাৰে এনেকৈ ট্ৰাই কৰি চাব পাৰে আৰু যিটো পটল গোল গোলকৈ দিয়া কাৰণ এইটোৱে যে এটা ধুনীয়া জুচি ফ্লেভাৰ আহে গতিকে এনেকৈ হ'ল আজি ডিনাৰৰ আৰু ৰাতি এটা অঘটন হ'ল ভুলতে মোৰ সৰু নিগনি পোৱালি এটা গছকা গ'ল লগতে এইটো এটা আছিল এইটোক আচলতে ৰেস্কিউ কৰিলোঁ বেয়া লাগিলে একেবাৰে তেনে অকণমানি পোৱালি আৰু লগতে এনেকৈ মই ঘড়ীৰ বাকচ এটাত তোলা দি কিনে থৈ দিছোঁ আৰু মাটিতে ৰাখি থৈ দিম যাতে তাৰ মাক আহি বাচ্ছাটোক লৈ যায় একেবাৰে অকণমানি চাওকচোন এইটো ক'ৰবাত দুখ পাইছে নেকি মাতিছি নহয় নহয় ইয়াকতো মই সেইটোকতো মই মাৰিম বুলি মৰা নাই মই গমেই পোৱা নাই সি যে ভিতৰত আছে মই মানে এইটো এইটো মুখখন ৰেড ৰেড হৈ আছে অ' মাই গড তোলাখিনিৰ পৰা ওলাই পৰিব নেকি অকণমান তোলা লাগিছিল নেকি পল্লি পুৰা কটন নাই ন কাগজ দি থৈ দিয়ে তাতে এইটো কাগজ তাতে দি থৈ দিয়ে আৰু মোৰ জান চোৱাচোন কেনেকৈ আছে আৰু মোৰ জানটো ক'ত গ'ল সিহঁতৰ মাক বাপেক এইখিনি ইয়াতে থৈ দিওঁ এইখিনিত থৈ দিওঁ মাকহঁতে যদি আহি কিন্তু লৈ যাব কিন্তু বেটি